হেল্ল' ফ্ৰেণ্ডছ, মই বিনিতা আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এনেকুৱা 4টা টিপছ যিটোৱে আপোনালোকৰ দাঁত শক্তিশালী আৰু স্বাস্থ্যৱান কৰি তুলিব। তো বলক ফ্ৰেণ্ডছ, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক স্বাস্থ্যৱান আৰু শক্তিশালী দাঁত আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। আমি খোৱা বা পান কৰা সকলোবোৰ বস্তু পোনপ্ৰথমে আমাৰ দাঁতৰ সংস্পৰ্শলৈ আহে। আজিৰ পৃথিৱীত সঠিক যত্ন আৰু সময়ৰ অভাৱৰ বাবে মানুহে দাঁতৰ সৈতে সম্পৰ্কিত বহুতো সমস্যাৰ সন্মুখীন হৈছে। যিসকল লোকে দাঁতৰ সমস্যাত ভুগি আছে তেওঁলোকেহে ইয়াৰ প্ৰকৃত কষ্ট অনুভৱ কৰিব পাৰে। আজি মই আপোনাৰ দাঁতক কিদৰে স্বাস্থ্যৱান আৰু শক্তিশালী কৰি তুলিব সেই বিষয়ে কিছু ঘৰুৱা টিপছৰ বিষয়ে জনাম। তাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'ব যাতে মই আপলোড কৰা ভিডিঅ' আপুনি প্ৰথমে পাই যায়। নাম্বাৰ 1, সৰিয়হৰ তেল আৰু নিমখ। দাঁতৰ শক্তি আৰু দাঁতৰ আলুৰ স্বাস্থ্যৰ বাবে সৰিয়হ আৰু নিমখ ব্যৱহাৰ কৰিব পাৰি। এইবোৰ এণ্টিছেপ্টিক আৰু এণ্টিবেক্টেৰিয়েল হোৱাৰ বাবে বেক্টেৰিয়াৰ পৰা সুৰক্ষা দিয়ে। ইয়াৰ বাবে 3 চাহ চামুচ খাটি সৰিয়হ তেলত 2 চাহ চামুচ নিমখ যোগ দিয়ক আৰু মিশ্ৰণটো আপোনাৰ আঙুলিত লৈ কেইমিনিটমানৰ বাবে দাঁত আৰু দাঁতৰ আলু মালিচ কৰক। তাৰ পিছত আপুনি কুহুমীয়া পানীৰে ধুই পেলাওক। ইয়াৰ পৰা আপুনি সুফল পাব। নাম্বাৰ 2, নিম পাত। নিম পাতৰ বেক্টেৰিয়া বিৰোধী গুণে দাঁত শক্তিশালী আৰু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। নিম পাতত কেইবা ধৰণৰ এণ্টিছেপ্টিক গুণ আছে। নিমেৰে তৈয়াৰ কৰা মাউথৱাছ নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ দাঁত শক্তিশালী হৈ উঠিব। নাম্বাৰ 3, জালুক আৰু হালধি। জালুক আৰু হালধিৰ পেষ্ট বনাই দাঁত আৰু আলু পাতলকৈ মালিচ কৰক। সেইবোৰত থকা পুষ্টিবোৰে দাঁত শক্তিশালী কৰি তোলে। গুৰুত্বপূৰ্ণ কথাটো হ'ল মালিচ কৰাৰ পিছত প্ৰায় 30 মিনিটৰ বাবে একো সেৱন বা পান নকৰিব। নাম্বাৰ 4, তুলসী পাত। আপুনি তুলসী পাত ছিঙি আনি ভালকৈ পৰিষ্কাৰ কৰি মুখত লৈ চোবাই থাকক। তুলসী গ্ৰহণ কৰিলে সংক্ৰমণ প্ৰতিৰোধ হয় আৰু ইয়াৰ দ্বাৰা বেক্টেৰিয়া হ্ৰাস পায়। ইয়াৰ ফলত দাঁতত পোক, মুখৰ দুৰ্গন্ধ, কেভিটিৰ সমস্যা ইত্যাদি নাইকিয়া হয়। আৰু তুলসী পাতে দাঁত শক্তিশালী কৰি ৰাখে। তুলসী পাত চোবাই খোৱাৰ উপৰিও ৰ'দত তুলসী পাত শুকুৱাই তাৰ পিছত সেইবোৰ গুড়ি কৰক আৰু ইয়াৰ পাউডাৰ এটা বনাওক আৰু এই পাউডাৰ ব্যৱহাৰ কৰি আপোনাৰ দাঁতত ব্ৰাছ কৰক। ইয়াৰ ফলত আপোনাৰ দাঁত শক্তিশালী আৰু স্বাস্থ্যৱান হৈ উঠিব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় জনাব। ধন্যবাদ।